আজি মুড়ি লাড়ু ৰেচিপি এটা লৈ আহিছোঁ। মুড়ি লাড়ু বনাবলৈ মাত্ৰ দুটা বস্তুৱে লাগে, মিঠৈ আৰু মুড়ি। মই লৈছোঁ, প্ৰথমতে মুড়ি অলপ লৈছোঁ আৰু এটা বাটিত মিঠৈ লৈছোঁ আৰু অলপ জালুক লৈছোঁ। আপোনালোকে যদি বেয়া পায় তেনেহ'লে নিদিলেও কোনো কথা নাই। এটা কেৰাহী গৰম কৰি লৈছোঁ আৰু এতিয়া কেৰাহীটো গৰম হোৱাত মিঠৈখিনি ঢালি দিলোঁ আৰু এতিয়া এইখিনি পাগ অহালৈ গৰম কৰিম। আৰু এই মিঠৈখিনিত মই অলপমান ঘিউ দিছোঁ। ঘিউ দিলে গোন্ধটো ভাল লাগে বাবে দিছোঁ, নিদিলেও কোনো কথা নাই। আৰু মিঠৈখিনি পাগ আহিবলৈ দিব। জুইটো কমাই ল'ব, নহ'লে তলত লাগি যাব পাৰে। আৰু এইখিনি হৈছেনে নাই চাবলৈ হ'লে এটা বাটিত পানী লৈ ল'ব। লৈ যদি এনেদৰে গোটাকৈ আহে তেনেহ'লে গম পাব যে আমাৰ মিঠৈখিনি ৰেডি হৈ গৈছে। এতিয়া মই ইয়াতে অলপ জালুক দি দিম। হৈ গৈছে এতিয়া এইখিনি, আৰু এতিয়া অলপ অলপকৈ মুড়ি দি দিম। অলপ অলপকৈ দিছোঁ, বেছিকৈ একেবাৰে দি দিয়া নাই। গোটেইখিনি মই ব্যৱহাৰ নকৰিলোঁ আৰু এতিয়া মই জুইটো অফ কৰি দিম। লাড়ু বনাবৰ বাবে এটা বাটিত ঠাণ্ডা পানী লৈ লৈছোঁ আৰু হাত দুখন এনেদৰে তিয়াই লৈ লাড়ু বনাম। এনেদৰে বনালে হাতখন নুপুৰে আৰু যিটো আঠা আঠা ভাৱ, মিঠৈৰ যিটো আঠা আঠা ভাৱ সেইটো লাগি নধৰে। আৰু এটা এটাকৈ লাড়ু বনাই গৈছোঁ। সহজতে হয় আৰু সোনকালেই হয়। এনেদৰে বহুতকেইটা লাড়ু বনালোঁ। একদম সহজ পদ্ধতিৰে আপোনালোকেও ঘৰতে এনেদৰে বনাই খাব পাৰিব। আৰু তেনেদৰে আঠা নিচিনা হ'লে হাতখন আকৌ পানী অলপ তিয়াই লৈ লাড়ু বনাব। শেষলৈ যদি এনেদৰে লাগি যায় তেনেহ'লে গেছটো আকৌ অন কৰি দিব। অলপ সময়ৰ বাবে আকৌ আগৰ দৰে লাড়ু বান্ধিব পাৰিব আৰু গেছটো অফ কৰি দিব। পুনৰ আকৌ আগৰ দৰেই পানীত হাতখন তিয়াই লাড়ু বনাই ল'লোঁ। অতি কম সময়তে এনেদৰে লাড়ু বনাব পাৰি। মোক মাত্ৰ 10 মিনিট সময় লাগিছিল আৰু এয়া আমাৰ তৈয়াৰ হৈ গ'ল মুড়ি লাড়ু। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব আৰু চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।